নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ মই অজামিল উপাখ্যানৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা নতুন ভিডিঅ' আপোনালোকে পাই থাকিবলৈ প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। অজামিল ভাগৱত পুৰাণৰ ষষ্ঠ কাণ্ডত বৰ্ণিত এক আখ্যানৰ মুখ্য চৰিত্ৰ। ভগৱন্তৰ ধৰ্মীয় নাম জপৰ জৰিয়তে আনকি পাপীৰো পাপ সংগঠন কৰাৰ প্ৰৱণতাৰ পৰা যে মুক্তি পোৱাৰ আশা থাকে, সেই ব্যাখ্যা আগবঢ়াবলৈ অজামিলৰ আখ্যানটো হিন্দু ধৰ্মত ব্যৱহৃত হৈ আহিছে। শ্ৰীমন্ত শংকৰদেৱে পুৰাণৰ এই কাহিনীৰ আধাৰত অজামিল উপাখ্যান নামৰ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। কিন্তু এদিনাখন অজামিল ভগৱানক উপাসনা কৰিবৰ বাবে পথাৰৰ পৰা ফুল সংগ্ৰহ কৰিবলৈ যাওঁতে এজন মদমত্ত ব্যক্তিয়ে এগৰাকী বেশ্যাৰ বেয়া কামত লিপ্ত অৱস্থাত দেখা পালে। অজামিল বিস্মিত আৰু আকৰ্ষিত হৈ পৰিল। তেওঁ মন আৰু বেছিকৈ বেশ্যাগৰাকীৰ ফালে নিবদ্ধ হ'ব ধৰিলে। অজামিল এগৰাকী নৈষ্ঠিক বামুণ আছিল আৰু এইদৰে পাকচক্ৰত তেওঁ এগৰাকী অচিন পুৰুষ আৰু অচিনাকি মহিলাই বেয়া কামৰ দৃশ্য দেখা পাই নিঃসহায়ভাৱে তাৰ সৈতে সাঙুৰ খাই পৰিল। ইয়াৰ ফলক্ৰমে তেওঁ সেই বেশ্যাগৰাকীক নিজৰ গৃহলৈ লিগিৰি হিচাপে লৈ গ'ল। ইয়াৰ অৱস্থাম্ভী ফল হিচাপে তেওঁ ইমানেই আবদ্ধ হৈ পৰিল যে নিজৰ পৰিয়াল পৰিজন পত্নী আৰু সন্তানৰ সংগ ত্যাগ কৰি বেশ্যাগৰাকীৰ সৈতে আঁতৰি গুচি গ'ল। বেশ্যাৰ সৈতে তেওঁৰ সেই নিয়ম বহিৰ্ভূত সম্পৰ্কৰ ফলশ্ৰুতিত অজামিলে সকলো সুগুণ হেৰুৱাই পেলালে। তেওঁ সম্পূৰ্ণভাৱে নিজৰ মূল্যবোধ পাহৰি পাপৰ জীৱনত আবদ্ধ হৈ পৰিল। অৱলীলাক্ৰমে অজামিলৰ সেই পূৰ্ব বেশ্যাগৰাকীৰ সৈতে সন্তান জন্ম হ'ল আৰু সন্তানৰ মাতৃৰ প্ৰতি দায়িত্ব পালন কৰোঁতে ভগৱন্তৰ সেৱাৰ প্ৰতি পিঠি পৰিল। কিন্তু নিজৰ অতীতত নৈতিক মূল্যবোধ আৰু ভগৱন্তৰ প্ৰতি থকা ভক্তিভাৱৰ বাবে অজামিলে তেওঁৰ আত্মাক লৈ যাবৰ বাবে যমদূতৰ আগমন দেখা পাইছিল। হিন্দু ধৰ্ম বিশ্বাস অনুসৰি যমদূতসকল হৈছে মৃত্যুৰ দেৱতা যমৰ ভৃত্য। অজামিল সাংসাৰিক কৰ্মকাণ্ডত ইমান নিমজ্জিত হৈ পৰিছিল যে নিজৰ মৰণ শয্যাটো তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে নিজৰ পুত্ৰ নাৰায়ণকহে মাতিছিলে। হিন্দু ধৰ্মত ভগৱান কৃষ্ণৰ আন এক নাম হৈছে নাৰায়ণ। অজামিলে নাৰায়ণক মতা শুনি ভগৱানে ততালিকে দেখা দি অজামিলৰ জীৱনৰ পাপসমূহ পখালি তেওঁক তেওঁৰ সৈতে লৈ গৈছিলে। অজামিলে যদিও তেওঁৰ জীৱনত ভগৱন্তৰ উপাসনা কৰা নাছিলে, তথাপিও শেষ মুহূৰ্তত শ্ৰীকৃষ্ণৰ পবিত্ৰ নাম নাৰায়ণ স্মৰণ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সমস্ত পাপ ধুই বিশুদ্ধ হৈ পৰিল। এই আখ্যানটোৱে এই নিশ্চয়তা প্ৰদান কৰে যে ঈশ্বৰে মানুহৰ আহ্বানলৈ অপেক্ষা নকৰে। বিপদগ্ৰস্ত মানুহৰ মাত্ৰ এষাৰ নিৰ্দোষ আহ্বানতেই ভগৱানে সহায়ৰ হাত আগবঢ়ায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবচোন। আকৌ এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।